হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঘৰতে বনোৱা এবিধ খুব সহজ পদ্ধতিৰে বনোৱা এবিধ ৰেচিপি হৈছে নিমকি ৰেচিপি। তাৰ বাবে কি কি লাগিব চাওঁ আহকচোন। এখন কাঁহীত মই এটা বাতিৰ জোখেৰে 2 বাটি ময়দা লৈ ল'লোঁ। তাতে অলপমান কালজিৰা দি ল'লোঁ। এতিয়া এইখিনি মিশ্ৰণখিনি ধুনীয়াকৈ মই সানি ল'ম। সানি পেলাই ইয়াতে অলপ ৰিফাইন দি দিম। নিজৰ জোখাৰে দিব পাৰে আপোনালোকে ৰিফাইন। যিহেতু মই 2 বাটি ময়দা লৈছিলোঁ, সেইবাবে মই জোখ অনুসৰি 1 কাপ ৰিফাইন তেল লৈ লৈছিলোঁ। এতিয়া লাহে লাহে এইখিনি সানি থাকিম। এইখিনি সনাৰ পিছত মই এতিয়া পানী দি গোটেই মিশ্ৰণখিনি ভালদৰে ফেটি ল'ম। এনেদৰে অলপ সময় মঠি থকাৰ পিছত মোৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল। দেখিছেনে কি ধুনীয়া হৈ গৈছে। এতিয়া মোৰ মিশ্ৰণখিনি মঠি হৈ গ'ল। তাৰ বাবে মই অলপ সৰু সৰু কৰি লৈছোঁ, তেতিয়া বেলিবৰ কাৰণে অলপ সুবিধা হয়। এতিয়া মই এনেদৰে ধুনীয়াকৈ বেলি ল'ম লাডুকেইটা। দেখিছেনে? এটা কথা মন কৰিব আপোনালোকে, বেলুনতে অলপ পাতলাকৈ বেলিব, তেতিয়াহে নিমকি ৰেচিপিটো ধুনীয়া হয়, মানে ফুলি উঠে। এতিয়া মই নিজৰ চাইজ অনুসৰি একেটা জোখতে ধুনীয়াকৈ কাটি যাম। আপোনালোকেও কাটিব পাৰে তেনেকৈ, সৰুকৈ হওক বা ডাঙৰকৈ হওক, যেনেকেই মন যায় কাটিব পাৰে। দেখিছেনে লাগি ধৰা নাই তলত কি ধুনীয়াকৈ উঠি গৈছে নিমকিখিনি। এইখিনি হৈ যোৱাৰ পিছতেই মই কেৰাহীটো অলপ গৰম হ'বলৈ দি তাতে অলপ ৰিফাইন দি দিম। ৰিফাইন দিয়াৰ পিছত অলপ গৰম হোৱাৰ পিছত এয়া দেখিছেনে নিমকিখিনি দি দিলোঁ। এনেদৰে মই অলপ সময় নিমকিখিনি লৰাই থাকিম। দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে। এয়া হৈ গ'ল নিমকি তৈয়াৰী। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন, খুব কম সময়তে বনাব পাৰি এইবিধ ৰেচিপি। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব।